মোবাইল থবা কছছ না কি করবা কছছ তালি তো বলা লৈ লৈ আইবা দিছো আটো পুরা একদম কেনাই লাগছি পিছে বাজার করি আমি আমার বেলেগ কাম নাই বেলেগ কাম নাই দে দে আ মই বঢ়িয়াকে ৰেডি কৰি থৈছো ব এখন গ্ৰহণ কৰ জানা না কেইটা বাজিল চাও রাইস আমি এবাৰ চাও এটা টাইমটো কেইটা বাজিল আজি আমি খানা খাম কিন্তু 12টা আধ হল এটা বজাৰ আৰু জগাৰ তাতে তো যাই পেলাই বাৰু কিমান কাম কৰিব লাগিব জচোন জো তো দেখুৱাম আমি এতিয়া টাইমটা দেখোন এতিয়া কেইটা বাজি শুনো শুনো মোবাইল চাও 12:43 এতিয়া এটা বাজি জংগল চাফা কৰিম তাৰপিছত খানা খাম কেইটা বাজিব জানা ৰাতি খাম দে তম্বু এখন টানি লম ঠিকই আছে পৰিবেশটো বঢ়িয়া হৈছে পৰিবেশটো ভাল পৰিবেশটো ধুনীয়া ৰাইজ শীতল বতাহ এই ৰ'দত পকা ফুটা ৰ'দত শীতল বতাহ হতে নাকে আৰু কামত লৈ দিছো পুৰা দে কৰি থাক গাইজ এতিয়া আমি ঠাণ্ডা খাম ঠাণ্ডা হয় ঠাণ্ডা যেন কাই খাইয়ে পালে আমি সেই কৰি দেখুৱাম নিশ্চয় নিশ্চয় এয়া ঠাণ্ডা তুমি খাবা হয় খোৱা আৰু মোৰ কৈ ক'ত বাক্সা বাকি থৈ দিছো লাল নাকি বিয়াৰ বিয়াৰ খাই পাইছা তাৰ মানে মানে আমাৰ সঁচা বুলি অফ কৰিমেই আমাৰ এইখিনি ক'ত ভাগাবি গাইজ মানে কি কলপাতো কাটলো কিন্তু পেকেট মেইন পেকেটত যিহেতু সকলোকে পেকেট দিম কাৰণ সেইখিনি কম যাতে নপৰে কি বনাই আছে ইয়াত কোনোবা যদি কাজ পাতিলে বিয়া চিয়া পাতিলে ৰান্ধনি লাগে এইজনী কণ্টেক্ট কৰিব নম্বৰটো মই দি দিম